আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ উপলক্ষে ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত বাজৰা আহাৰৰ আয়োজন। আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ উপলক্ষে আজি ডিফুস্থিত আৱৰ্ত ভৱনৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু হোটেল ব্যৱস্থাপনা কেটাৰিং প্ৰযুক্তি গুৱাহাটী সহযোগত বাজৰা আহাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে বাজৰা ব্যৱহাৰৰ ওপৰত আৱৰ্ত ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰেজেণ্টেশ্যন আগবঢ়োৱা হয়। এই উপলক্ষে উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ইএম অমৰ সিং টিছ, বিধায়ক বিদ্যা সিং ইংলেং, উপায়ুক্ত মধুমিতা ভাগৱতী বাজৰা উৎপাদন উপকাৰিতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্তৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায়। বিশেষকৈ ডায়েবেটিছমুক্ত ভাৰতৰ বাবে বাজৰাৰ দৰে খাদ্য খোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলাৰ বাজৰা উৎপাদন বৃদ্ধিৰ বাবে খেতিয়কৰ মাজত বিনামূলীয়া কঠীয়া প্ৰদান কৰা হ'ব বুলি কয়। আনহাতে বাজৰা খোৱাৰ ব্যৱহাৰৰ ওপৰত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে আয়োজন কৰা বাজৰা আহাৰৰ ব্যৱস্থাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। টকা পইচা অভাৱ বা নিকিনিব পাৰে, যাতে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিলে লাহে লাহে মানুহে সেইটো ব্যৱস্থা কৰিবলৈ আমি কাৰ্বি অট'নমাছ অঞ্চলৰ পৰা আমি কৰিম। আৰু যাতে আপোনালোকে যাতে আমি অল আছাম যদি অৰ্গেনাইজ কৰাই নাই, যিটো আমি যাতে ইয়াত এতিয়া খাম খানা ভাত খাব লাঞ্চ, এতিয়া আমাৰ ডিচি মেমে গোটেইখিনি ঠিক কৰা হৈছে। ভেৰাইটিজ ইয়াত আছে, কি কি খুৱাব জানো ইয়াতে অলপ আছে। মেইনটো ইয়াত খোৱাৰ কাৰণে আমাক মাতিছে। আমি খালেহে টেষ্ট ল'লে কেনেকৈ খেতি কৰিব লাগে, তেতিয়াহে বাইদেৱে আমাক পিছত বুজাই দিম, যাতে ইনকাৰেজ কৰিব পাৰে কাৰ্বি আংলঙৰ মানুহে যাতে সেইটো খেতি কৰে। আমি চেষ্টা কৰি আছোঁ। আমি কাৰ্বি আংলঙত এটা অৰ্গেনিক ডিষ্ট্ৰিক্ট হিচাপে এষ্টাব্লিছ কৰিব খুজিছোঁ। ইয়াত যাতে যিকোনো বস্তু অৰ্গেনিক হ'ব, আমাৰ ধান খেতি পৰা আৰম্ভ কৰি যিকোনো ইয়াত আৰু লগতে হৰ্টিকালচাৰ ডেভেলপ কৰিবৰ কাৰণে আমি কৈ আছোঁ। কাৰ্বি আংলং আপেল বগৰীৰ পৰা আৰম্ভ কৰি এনেধৰণৰ আমি যাতে সেলফ ডিপেণ্ডেণ্ট, মানুহক সেলফ ডিপেণ্ডেণ্ট যাতে মিলেটৰ যাতে এতিয়া ইণ্টাৰনেশ্যনেল ৰিকগনাইজ হৈছে। তেতিয়া মিলেটৰ মাৰ্কেটৰ এতিয়া ইমান বহুত, এতিয়া মানুহে চবে খায়। যিটো বেমাৰ বেলেগৰ বেমাৰৰ পৰা যিটো এইটো ৰেহাই পায়, সেইকাৰণে মানুহে সেইটো বহুত মানুহে কৰে। আৰু মানুহে আজিকালি দিনতো হেল্থ কনচিয়াছ ফুড, গতিকে সেইবিলাকৰ কাৰণে কাৰ্বি আংলং এডমিনিষ্ট্ৰেটিভ ডেপুটি কমিশ্যনাৰ তেখেতে অৰ্গেনাইজ কৰা হৈছে যে মিলেটৰ খানা আমাক চবে খানাৰ ওপৰত তেখেতে অৰ্গেনাইজ কৰিছে। তাৰ মাজতে তেখেতে প্ৰেজেণ্টেশ্যনো দিয়া হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, যে ইউএনএ ডিক্লেয়াৰ কৰা হৈছে, ইউনাইটেড নেশ্যনে ডিক্লেয়াৰ কৰা হৈছে যে 2023 মিলেট অফ দ্য ইয়েৰ এইটো ডিক্লেয়াৰ কৰা হৈছে। তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমিও যাতে প্ৰত্যেক খেতিয়কে মিলেটৰ খেতি কৰে, তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা বিনামূলীয়া আমি কঠীয়াটো দিম, সেইটো আমি ব্যৱস্থা কৰিম। আৰু যাতে সকলোৱে কৰে, কাৰণ সেই মিলেট খেতি কৰিলে বেলেগৰ বেমাৰৰ পৰা ৰেহাই আপোনালোকে বহুত পাব। ডায়েবেটিছ পৰা আৰম্ভ কৰি বেলেগৰ বেমাৰ, সেই বেমাৰৰ পৰা আমি ৰেহাই পাম। তাৰ কাৰণে ইণ্টাৰনেশ্যনেল যিটো নেকি সংগঠন আছে ইউএনঅ, তেখেতসকলৰো ডিক্লেয়াৰ কৰিছে, এইটো ৰিকগনাইজো কৰিছে যে সেইটো আমি মিলেট খেতিটো কৰিব লাগে। আৰু সেই খেতিটো কৰি পিছত যিটো খালে, সেইটো মিলেট খালে তেতিয়া বহুতৰ বেমাৰৰ পৰা ৰেহাই পায় আৰু আমাৰ শক্তিও হ'ব, আৰু আমাৰ গাটো গধুৰ হয়, সেইবিলাক পাতলা হ'ব। সেই গোটেইখিনি চিন্তা চৰ্চা কৰি এতিয়া ইউএনঅ ৰিকগনাইজ কৰিছে। গতিকে প্ৰথমবাৰ অসমত আমাৰ DC বাইদেউ তেখেতে অৰ্গেনাইজ কৰা হৈছে যে মিলেট কি বস্তু, সেইটো খালে কি হ'ব, গোটেইখিনি ইয়াৰ হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট গুৱাহাটীতে আছে। প্ৰিন্সিপাল ডক্টৰ অমিতাভ দে তেখেতক নিমন্ত্ৰণ কৰি ইয়াত মাতি আনি যে ভেৰাইটিজ ফুড ইয়াত পাব মিলেটৰ, বেলেগ খানা নহয় মিলেট, সেই মিলেটত খালে কেনেকৈ সেই গোটেই টেষ্ট আপোনালোকে পাব, আপোনালোকৰ লগত একেলগে আমি খাম। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিম যে
কাৰ্বি আংলং আৰু অসমৰ ৰাইজৰ যে সেই মিলেটৰ খেতি কৰিব লাগিব আৰু কাৰ্বি আংলঙৰ আমি প্ৰত্যেক খেতিয়কক বিশেষকৈ আমি পাহাৰৰ যিটো সেই পাহাৰৰ যে বেছি খেতি কৰে সেইটো পাহাৰৰ খেতি লগাবৰ কাৰণে আমি চেষ্টা কৰিম কাৰ্বি আংলং অট'নমাছ অঞ্চলত। Sir, one question.